নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমাৰ ওচৰত অৰ্ডাৰ আহিছে এটা কফি কাপ আমি এটা প্ৰিণ্ট কৰিম, আপোনালোকক দেখাই দিছোঁ। কফি কাপ এইটো লৈছে, এইটো আপোনালোকৰ আহি যাব, এইটো লৈছে, এইটো আপোনালোকৰ আহি যাব প্ৰিণ্ট কৰি মেলি 400 টকাত, অনলি 400। এইটো নতুনকৈ আহিছে, ভাল লাগে ডিজাইনটো। এইটো হোৱাইট আৰু ব্লেকত থাকিব। এইটো মেজিক কাপ নহয় বাৰু, এইটো নৰ্মেল কাপ হয়। এইটো কি কৰি আছা? এই আজি কফি কাপ এটা আহিছে আমাৰ ওচৰলৈ, মানে এইটো প্ৰিণ্ট হ'ব। কাপটো দেখাই দিয়া। এইটো মেজিক কাপ হয় নেকি? মেজিক নহয়, ব্লেক আৰু হোৱাইট নৰ্মেল হয়। এইটো নৰ্মেল নতুন ডিজাইন ৰেটটো কিমান? এইটো 400 পৰিব, আৰু মেজিকটো আপোনাৰ 550 পৰিব, আৰু হাৰ্ড শ্বেপ এটা আছে, এইটো 450 পৰিব। এটা আপোনালোকক দেখাম, চাই থাকক যে আমি এই কাপটো প্ৰিণ্ট কেনেকৈ কৰিম। প্ৰিণ্টটো একেবাৰে লাষ্টত দেখাই দিম কেনেকৈ কৰা হ'ব। বাকী কাপটোৰ মানে যিটো ডিজাইন আহিছে আৰু সেই ডিজাইনটো আপোনালোকক দেখাই দিম। কেমেৰাটো ওচৰলৈ আমি বস্তুখিনি অলৰেডি ডাউনলোড কৰি ৰাখিছোঁ, এতিয়া দেখাই দিম আপোনালোকক। এক মিনিট, আমি এতিয়া কাপটো বনাম, তাৰ বাবে ফটো একপি আহিছে। এইটো মানে হেপী বাৰ্থডে আছে আৰু ফটো একপি দিছে। ফটোকপি কোৱালিটিটো ইমান বেয়া নহয়, ভালেই আছে। আৰু লগত আমি ফ্লাৱাৰ কেইটামান ল'ম। এইটো ফ্লাৱাৰ লৈছোঁ আৰু পেপাৰ এটা লৈছোঁ। পেপাৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আৰু ইয়াৰ লগতে আমি দুটামান শ্বেপছ ল'ম। এটা লৈছোঁ আমি ব্লেক স্কেচ শ্বেপছ লৈছোঁ, য'ত আমি ফটোকপিৰ লগত মাৰ্চ কৰিম। আৰু নেক্সট আমি আৰু এটা লৈছোঁ হেপী বাৰ্থডে PNG এটা লৈছোঁ, এইটো দেখাই দিয়া। আপোনালোকে নিজৰ ষ্টাইলত ল'ব পাৰে। এইটো হেপী বাৰ্থডে এটা লৈছোঁ আমি। এইকেইটা বস্তুৰ সহায়তে আমি মানে কাপটো ডিজাইন কৰিম। এইটো আমি এতিয়া ছাইডত দুফালে ফুল দি দিছোঁ, আৰু ইমেজটো আমি আনিছোঁ। ইমেজৰ তলত আছে আপোনালোকৰ এইটো চাওক, যিটো ব্লেক শ্বেপছটো, এইটো হাইড কৰি দেখাই দিছোঁ। এইটো ব্লেক শ্বেপছটো এনেকৈ হ'ব। ইয়াৰ লগত মানে আমি এই ইমেজটো মাৰ্চ কৰিম, চাই থাকক। এতিয়া আপুনি কীবৰ্ডৰ অল্টাৰ ধৰিব, অল্টাৰ ধৰাৰ পিছত লেয়াৰ ফাইভৰ লেয়াৰ অনাৰ পিছত তাৰ মাজতে মাউচৰ লেফ্ট ক্লিক কৰিলে এইটো মাৰ্চ হৈ গ'ল। চাওক, দেখাই দিয়া ওচৰৰ ভালদৰে। এইটো মাৰ্চ হৈ গ'ল। এতিয়া আমাৰ ডিজাইন অলৰেডি হৈ গ'ল, আৰু এইটো 3Dত লিখি দিছোঁ হেপী বাৰ্থডে। বাকী প্ৰিণ্টটো অমনে কৰিব, প্ৰিণ্ট কেনেকৈ হ'ব এইটো দেখাই আছোঁ, চাই থাকিব। এতিয়া আমি এইটো এপছন কিমান তোমাৰ প্ৰিণ্টাৰটো? 130। তাত কি কৰিবা এতিয়া? প্ৰিণ্ট কৰিবা, মিৰৰ প্ৰিণ্টিং হ'ব নেকি? আপোনালোকে চাই থাকক, চাওক এনেকৈ A4 পেজ লৈছে। ইয়াৰ প্ৰিণ্টিং পেপাৰটো বেলেগ হয় ন? পেপাৰটো তোমাৰ হেৰি হয়, কি কয়, ছাপ্লিমেণ্টেশ্যন পেপাৰ। ছাপ্লিমেণ্টেশ্যন পেপাৰ বুলি কয় দেই। পেপাৰটো আপোনালোকক দেখাই দিছোঁ। এইটো পেপাৰ হ'ব, আৰু প্ৰিণ্টাৰ এইটোত আমি মাৰিছোঁ। আপোনালোকে প্ৰিণ্টাৰ ইউজ কৰিব পাৰে, আৰু যি হয় নিজৰ নিজৰ কথা। না, প্ৰিণ্টাৰ ছাপ্লিমেণ্টেশ্যন লাগিব, নহ'লে প্ৰিণ্ট নহ'ব। আচ্ছা, দেখাই দিছোঁ। এইটো মানে বস্তুটো মিৰৰ প্ৰিণ্টিং কৰিব। চাওক, এইফালে মিৰৰ প্ৰিণ্টিং হ'ব। অলপ টাইম লাগে এইটো প্ৰিণ্ট হ'বলৈ, হয় নাই? যিকোনো প্ৰিণ্টাৰত আপোনাৰ ছাপ্লিমেণ্টেশ্যন ইনটো ভালে লাগে। আচ্ছা, এইফালে চব প্ৰিণ্টৰ কামান লৈ ল'লে। প্ৰিণ্ট ওলাই আছে। প্ৰিণ্টটো অলপ টাইম লাগে, মানে 5-10 মিনিট লাগে। ওলোৱাৰ পিছত আপোনালোকক আমাৰ দেখাই দিম। ছাপ্লিমেণ্টেশ্যন পেপাৰ, এইটো কৰিলে টি-চাৰ্ট প্ৰিণ্টিং, মগ প্ৰিণ্টিং, কফি কাপ প্ৰিণ্টিং, পিল' কভাৰ প্ৰিণ্টিং, মোবাইল কভাৰ প্ৰিণ্টিং। আচ্ছা, এইখিনি গোটেইখিনি হ'ব, হয় নাই? এতিয়া যদি কোনোবাই মানে এতিয়া নতুনকৈ ট্ৰেণ্ডত আছে ন, এই বটলত যে যিটো প্ৰিণ্ট কৰে, সেইটো হ'ব নাই? আমাৰ হ'ব, হয় নাই? এইটো আৰু ৰেডিয়াম পেপাৰটো হ'ব চাগে। ৰেডিয়াম পেপাৰ হ'ব। নাম চাম লিখিব পাৰে এতিয়া, আপোনালোকৰ যদি আছে আহিব। আৰু আমাৰ চব কাম চলি আছে। একদম জল্দি আহিবলৈ নাপাহৰিব, আৰু ডিছকাউণ্ট লগাই দিম ধুনীয়াকৈ। প্ৰিণ্ট চলি আছে, অলপ টাইম লাগে মানে। প্ৰিণ্টটো শেষ হোৱাৰ পিছত ওলোৱাৰ পিছত এইফালে অলপ ওলাইছে, চাওঁ। এইফালে আহি আছে, এইটো প্ৰিণ্ট হৈ আছে। এয়া চাওক, প্ৰিণ্ট হৈ ওলাই আহিলে। এইটো মিৰৰ মানে, তেতিয়াহে ইয়াত চিধা হ'ব। দেখিছে, এইটো মিৰৰ প্ৰিণ্টিং। অলপ উল্টাই দিয়াচোন, তেতিয়া সেইফালে মানে ফ্ৰণ্ট ছাইডটো ভালকৈ দেখি। এইটো বস্তু হ'ব তাৰমানে, দেখিছে? সেইটো পাছফালৰ পৰা সেইটো কাপত পেষ্ট হৈ যাব। এতিয়া আমি বাকীখিনি দেখাই থাকিম আপোনালোকক। এইটো হৈ গ'ল। এতিয়া মেচিনটো এইটো মেচিনত লগাই লৈছোঁ। মানে কৰি আছে, চুলি গৈছেগৈ আৰু দেই ইয়াত। অলপ ইটো চাইডে নিলোৱা। অঁ,
জানি তলত কি কৰিব বস্তু এতিয়া তলত থৈ ইয়াৰ প্ৰিণ্টিঙৰ কাম আৰম্ভ কৰি দিয়া হ'ব দেই আপোনালোকক দেখাই দিম এইটো কিমান হ'ব লাগিব 350 350 হ'লে নিজে ইয়াত চাউণ্ড এটা দিব তাৰপিছতে প্ৰিণ্ট হৈ যাব আমি সেকেন্ড লগাই দিলোঁ 350 সেকেন্ড এইটো এতিয়া মানে হৈ আছে 99 হৈছে 350 হৈ গ'লে এইটো কাম হৈ যাব এটা এলাৰ্ট বাজিব টিনটিনকৈ তাৰপিছত আৰু এৰুৱাই দিম একেবাৰে লাষ্টত দেখাই দিম আপোনালোকক খোলা আকৌ কি কৰি আছে ৰ'বা আকৌ খুলি আছোঁ এইটো কাপটো প্ৰিণ্ট হৈ গ'ল ন এতিয়া চাওঁ এতিয়া আহিলে ফাইনেল লুকছ বা ঠিকে আহিছে চাওঁ ভাল লাগিছে ঠিকে লাগিছে এই চাইডে দেখা দিয়া এই চাইডে তেনেকৈ আৰু আপোনালোকৰ থাকিলে আহিব পাৰে দেই কফি কাপ পিন্ধি